নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোকক SDA পাৱাৰফুল চেনেলটোলৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আহি গ'ল আপোনালোকৰ 2019 অসম টেটৰ গুড নিউজ। মই এই নিউজৰ বিষয়ে বেছিকৈ ক'বলৈ নাযাওঁ। মই তলত ইয়াৰ নটিফিকেশ্যনৰ সম্পূৰ্ণ লিংক দি দিছোঁ, আপোনালোকে তাত গৈ চাই ল'ব আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব, কাৰণ এই ভিডিঅ'টো সম্পূৰ্ণলৈকে চালে আপোনালোকক অসম টেটৰ বিষয় অসমীয়াৰ বাবে কিছু হ'লেও সহায় হ'ব বুলি মই ক'ব পাৰোঁ। তেন্তে বলকচোন ফ্ৰেণ্ডছ, আমি পলম নকৰাকৈ ভিডিঅ'টো এবাৰ চাই লওঁ। ফ্ৰেণ্ডছ, আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে জাৰৰ দিনৰ সপোন শীৰ্ষক কবিতাটিৰ ৰচক হ'ল হেম বৰুৱা, নৱকান্ত বৰুৱা, নিৰ্মল প্ৰভা বৰদলৈ, হীৰেণ ভট্টাচাৰ্য। চ' ফ্ৰেণ্ডছ, জাৰৰ দিনৰ সপোন শীৰ্ষক কবিতাটিৰ ৰচক হ'ল হেম বৰুৱা। অপশ্যন ক, আপোনালোকে মনত ৰাখিব, ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱৰ গ্ৰন্থৰ প্ৰণেতা হ'ল লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, পদ্মনাথ গোহাঁই বৰুৱা, নলিনীবালা দেৱী। চ' ফ্ৰেণ্ডছ, কাৰেক্ট অপশ্যনটো হ'ব আমাৰ লক্ষ্মীনাথ বেজবৰুৱা। অপশ্যন ক। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই সম্পাদনা কৰা শিশু আলোচনীখন হ'ল মৌচাক, সফুৰা, ৰংমন, প্ৰান্তিক। চ' ফ্ৰেণ্ডছ, এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ভৱেন্দ্ৰনাথ শইকীয়াই সম্পাদনা কৰা শিশু আলোচনীখন আছিল সফুৰা। আপোনালোকে মনত ৰাখিব, অপশ্যন খ। কুৱেশ্যন নম্বৰ 4, মাধৱদেৱৰ ভনীয়েকৰ নাম কি আছিল? সত্যভামা, ৰুক্মিণী, উৰ্বশী, ৰম্ভাৱতী। চ' ফ্ৰেণ্ডছ, কাৰেক্টটো হ'ব আমাৰ মাধৱদেৱৰ ভনীয়েকৰ নাম আছিল উৰ্বশী। অপশ্যন গ, ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। শংকৰদেৱৰ প্ৰথম সংকলাপবিহীন নাট আছিল কালীয় দমন, সিংহযাত্ৰা, কেলিগোপাল, মালতী মাধৱ। সিংহযাত্ৰা হৈছে শংকৰদেৱৰ প্ৰথম সংকলাপবিহীন নাট। আপোনালোকে মনত ৰাখিব ফ্ৰেণ্ডছ, ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। গুণমালা পুথিৰ আধাৰ গ্ৰন্থ কি? ভাগৱত, গীতা, বিষ্ণু পুৰাণ, বিষ্ণু ধৰ্মোত্তৰ। চ' ফ্ৰেণ্ডছ, গুণমালা পুথিৰ আধাৰ গ্ৰন্থ হৈছে ভাগৱত। অপশ্যন ক। শংকৰদেৱে তেওঁৰ পূৰ্বৰ কোন কবিক অপ্ৰমাদী আখ্যা দিছিল? হৰিবৰ বিপ্ৰক, হেম সৰস্বতীক, ৰুদ্ৰ কন্দলিক, মাধৱ কন্দলিক। চ' ফ্ৰেণ্ডছ, এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, আপোনালোকে মনত ৰাখিব। শংকৰদেৱে অপ্ৰমাদী আখ্যা দিছিল মাধৱ কন্দলিক। অপশ্যন ঘ। তলৰ কোনটো কবিতাক আধুনিক কবিতাৰ শুভাৰম্ভ বুলি কোৱা হয়? প্ৰেম, পাহৰণি, গোলাপ, বনকুঁৱৰী। চ' ফ্ৰেণ্ডছ, বনকুঁৱৰীক আধুনিক কবিতাৰ শুভাৰম্ভ বুলি কোৱা হয়। আপোনালোকে মনত ৰাখিব, নহয় এইটো। অপশ্যন ঘ। চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু হৈছিল 1935 চনত, 1936 চনত, 1937, 1938। চ' ফ্ৰেণ্ডছ, চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু হৈছিল 1937। আপোনালোকে মনত ৰাখিব, ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো। গুৱাহাটীৰ কোনখন কলেজৰ অধ্যক্ষৰূপে হেম বৰুৱাই কাৰ্যনিৰ্বাহ কৰিছিল? প্ৰাগজ্যোতিষ কলেজ, আৰ্য বিদ্যাপীঠ কলেজ, বি বৰুৱা কলেজ, সন্দিকৈ ছোৱালী কলেজ। চ' ফ্ৰেণ্ডছ, হেম বৰুৱাই কাৰ্যনিৰ্বাহ কৰা কলেজখন হৈছে বি বৰুৱা কলেজ। আপোনালোকে মনত ৰাখিব। তলৰ কপাল শব্দটোৰ লগত সংগত হোৱা জতুৱা ঠাঁচ কোনটো? কপাল ফুল, কপাল ধৰ, কপাল কৰ, কপালান। চ' ফ্ৰেণ্ডছ, কপাল শব্দটোৰ জতুৱা ঠাঁচ হৈছে কপাল ফুল। ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ফ্ৰেণ্ডছ, আপোনালোকে মনত ৰাখিব। অপশ্যন ক। মাতৃভাষাত লিখা এখন নোবেল পুৰস্কাৰ প্ৰাপ্ত গ্ৰন্থ হ'ল সাবিত্ৰী, গীতাঞ্জলি, মৃত্যুঞ্জয়, গোৰা। চ' ফ্ৰেণ্ডছ, মাতৃভাষাত লিখা এখন নোবেল পুৰস্কাৰ প্ৰাপ্ত গ্ৰন্থ হ'ল গীতাঞ্জলি। অপশ্যন খ, ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। আঞ্চলিক ভাষা শিক্ষাৰ মাধ্যম নহ'লে শিশুৰ মানসিক বিকাশ বাধাগ্ৰস্ত নহয়, উন্নত নহয়, অধিপতিত নহয়, পৰিপূৰ্ণ নহয়। চ' ফ্ৰেণ্ডছ, আঞ্চলিক ভাষা
শিক্ষাৰ মাধ্যম নহ'লে শিশুৰ উন্নত নহয়। অপশ্যন খ। অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জন ধ্বনি কেইটা? 21টা, 31টা, 41টা, 52টা। চ' ফ্ৰেণ্ডছ, অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জন ধ্বনি হৈছে 21টা। অপশ্যন ক। আজি আমাৰ শেষৰ প্ৰশ্নটো হৈছে আপোনালোকৰ বাবে। ইয়াৰ প্ৰশ্নৰ উত্তৰ মোক আপোনালোকে কমেণ্ট বক্সত জনাব। অসম সংগীতটোৰ ৰচক হৈছে ৰঘুনাথ চৌধুৰী, চন্দ্ৰকুমাৰ আগৰৱালা, মিত্ৰদেৱ মহন্ত, লক্ষ্মীনাথ বেজবৰুৱা। চ' ফ্ৰেণ্ডছ, আজি আছিল একেইটাই MCQs। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ বাবে কিছু হ'লেও সহায় হৈছে। ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি আপোনালোকৰ কিছু হ'লেও সহায় হৈছে তেন্তে প্লিজ ভিডিঅ'টো এটা লাইক কৰিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বিদায় লৈছোঁ ফ্ৰেণ্ডছ। বাই বাই। জয় আই অসম।